হেল্ল' ছাত্ৰ ছাত্ৰীসকল তোমালোকক পুনৰ মোৰ ডিজিটেল এডুকেশ্যন চেনেললৈ ৱেলকাম জনাইছোঁ। এইকেইদিন ধৰি এটা ভিডিঅ'ই তোলপাৰ লগাইছে তোমালোকৰ পৰীক্ষাৰ সন্মুখত কেইদিনমান পিছতেই পৰীক্ষা 2-4 দিন আছে। দুই এটা ফেক নিউজ, ফেক বুলি মানে কি ইউটিউবৰ ভিডিঅ' দুটামান চাই তোমালোকে অলপমান তোমালোকৰ মনত কৌতূহলৰ সৃষ্টি হৈছে। সেই তোমালোকৰ মনৰ যিটো অশান্তি সৃষ্টি, এই অশান্তিটো দূৰ কৰিবলৈ মই আজি এইটো ভিডিঅ'টো কৰিবলৈ লৈছোঁ। ভিডিঅ'টো 7 মাৰ্চত এটা নিউজ হৈছিলে যে পৰীক্ষা এইবাৰ 2022 চনৰ পৰীক্ষাৰ কুৱেশ্যন পেপাৰ প্ৰশ্ন কাকত 2021 চনৰ প্ৰশ্ন কাকতৰে পতা হ'ব বুলি এটা নিউজ হৈছিলে। হয়, কথাটো ঠিকেই, তোমালোকে সেইটো মনত একো ৰাখিব নালাগে। কোনোবাই ভাবিছা যে 2021 চনৰ চিলেবাছ মতে পৰীক্ষাটো হ'ব, তোমালোকে পঢ়িছা 2022 চনৰ চিলেবাছ মতে পৰীক্ষাটো তোমালোকে প্ৰিপেৰেশ্যন কৰি আছা। কিন্তু যিসকলে ভিডিঅ'বিলাক বনাইছিলে হয়তো ভালদৰে এই নটিফিকেশ্যনটো পঢ়া নাছিল। তাতে লিখা আছে, মই নটিফিকেশ্যনটো আকৌ পঢ়ি দিছোঁ ইয়াত, তাতে লিখা আছে যে মই গোটেইখিনি তলত যিটো ইম্পৰ্টেণ্ট কথাটো এইখিনি মই পঢ়ি শুনাইছোঁ তোমালোকে স্ক্ৰীণতো চাব পাৰা। দ্য নটিফিকেশ্যন অলছো stated that the question papers for the 2021 exam were prepared based on a syllabus which is strictly following the syllabus 2022. এই কথাখিনি লাষ্টত লিখা আছে, মানে কি তোমালোকৰ একো প্ৰব্লেম নাই, একো চিন্তা কৰিবৰ কথাই নাই। তোমালোকে 2022 চনৰ চিলেবাছ মতে পঢ়ি আছা, প্ৰিপেৰেশ্যন কৰি আছা, তেতিয়াহ'লে 2022 চনৰ চিলেবাছ মতেই তোমালোকৰ কুৱেশ্যন পেপাৰখিনি হ'ব। ইয়াতে এইটো লিখিছে যে 2021 চনৰ যিটো প্ৰশ্ন কাকত আৰু এনচাৰ শ্বীটবিলাক তেওঁলোক সেবাই তৈয়াৰ কৰিছিলে, প্ৰস্তুত কৰিছিলে, সেইখিনি যিহেতু 2021 চনত মেট্ৰিক পৰীক্ষা হোৱা নাই, সেই পেপাৰখিনি আৰু কুৱেশ্যন এনচাৰ শ্বীটবিলাক এনেই আছে, এনেই তেওঁলোকে সুৰক্ষিত কৰি ৰাখিছে, যত্ন কৰি ৰাখিছে। সেইখিনি আনইউটিলাইজ যাতে নহয়, যাতে এইবাৰ তেওঁলোকে সেইখিনি কুৱেশ্যন আৰু এনচাৰ শ্বীটখিনি তোমালোকক এইটো পৰীক্ষাত দিব। তে ইয়াত ন' ডাউট তেতিয়াহ'লে মনত অলপ কৌতূহল আহিছিলে তোমালোকৰ যে 2021 চনত এটা পৰীক্ষা হৈ গ'ল, কিন্তু কোনটো পৰীক্ষা হৈ গ'ল, মেইন পৰীক্ষাটো যিটো 3 লাখ চামথিং ষ্টুডেণ্ট আছিলে, সেই মেইন পৰীক্ষাটো হোৱা নাছিল। যিসকলে ফেইল কৰিছিলে তেওঁলোকে পৰীক্ষা কেইজনমানেহে যিসকলে পৰীক্ষাখিনি দিছিলে, দি পেলাই পাছ কৰিছিলে, সেই পেপাৰখিনিৰে তোমালোকৰ পৰীক্ষাটো নহয়। ইয়াত কোৱা নাই যে যিখিনি 21 চনত হ'ব লগা আছিলে চিলেবাছ, এই 2021 চনৰ চিলেবাছ আৰু 2022 চনৰ চিলেবাছ একেই চিলেবাছ। আৰু ইয়াত লিখা আছে the which is strictly following the syllabus 2022. হয়তো প্ৰশ্নটো সেই 2021 চনৰে হ'ব, কিন্তু যিটো চিলেবাছ নেকি 2022 চনৰ সেই চিলেবাছটোৱেই তোমালোকে ষ্ট্ৰিক্টলি ফ'ল' কৰিব। এতিয়া তোমালোকে নিশ্চিন্ত পঢ়ি থাকা, যেনেকৈ পঢ়ি আছিলা তোমালোকৰ চিলেবাছ অনুসৰি কুৱেশ্যনবিলাক পঢ়ি আছিলা, তেনেকৈ নিশ্চিন্তভাৱে পঢ়া শুনা কৰি থাকা, পৰীক্ষাটো দিয়া। তোমালোকৰ এইটো একো চিন্তা কৰিব নালাগে যে এইটো মই কেনেকৈ দিম। কাৰোবাই ভাবিছে 10% বাঢ়ি যাব, 70% আহিব চিলেবাছ, সেইটো নহয়। যিটো 70% কোনটো আছিলে, 70% কোনটো আছিলে, যে যিসকলে ফেইল কৰিছিলে আকৌ নতুনকৈ পৰীক্ষা দি পেলাই পাছ কৰিছিলে যোৱা বছৰ, তেওঁলোকৰ কাৰণে যিটো পেপাৰ আউট হৈছিলে, পৰীক্ষা দিছিলে, সেই পেপাৰেৰে তোমালোকৰ এইটো পৰীক্ষা নহয়। তোমালোকে এইটো মনত কেতিয়াও নানিবা, চিন্তা কৰিব নালাগে। সেইটো নিশ্চয় তোমালোকে মোৰ কথাখিনি বুজি পাইছা, আৰু তোমালোকৰ মনৰ যিটো চিন্তা, ভাবিছিলা কেনেকৈ পৰীক্ষা দিম, কি হ'ব, এই কথাটো এইটো ভিডিঅ'ত চাগে তোমালোকৰ সেইটো মনৰ অশান্তিটো দূৰ হ'ব। তেতিয়াহ'লে কি হ'ল, মানে শেষত মই ক'ব বিচাৰোঁ, তোমালোকে যিটো 2022 চনৰ চিলেবাছ মতে পঢ়ি আছিলা, সেই চিলেবাছ মতেই প্ৰিপেৰেশ্যন কৰি থাকা, একো চিন্তা নাই, একো চিন্তা কৰিবলৈ দৰকাৰেই নাই। নটিফিকেশ্যনটো তোমালোকে আকৌ চাব পাৰা, মই স্ক্ৰীণতে দিছোঁৱেই। তো সেইখিনি ভালদৰে পঢ়ি লৈ তোমালোকে প্ৰিপেৰেশ্যনটো আগবঢ়াই গৈ থাকা। কেইদিনমান আছে পৰীক্ষাত। এইখিনিতে আৰু এটা কথা কওঁ, হস্তিৰো পিছলৈ পাওঁ সজ্জনেৰো বোৰে নাও। কেতিয়াবা যদি 2-এটা প্ৰশ্ন ইফাল সিফাল হৈ যাব পাৰে, যদি হৈ যায় যে 2-এটা প্ৰশ্ন 2-4 নম্বৰৰ ইফাল সিফাল নম্বৰ যদি তোমালোকৰ চিলেবাছ মতে নাহে, সেইটো তোমালোকে এপিল কৰিবা। আমিও তোমালোকৰ লগত আছোঁ,
সেইখিনি মাৰ্কছ সেবাই তোমালোকক দিব লাগিব কাৰণ যেহেতু এটা ষ্টুডেণ্টৰ 10টা বছৰৰ ফলাফল সেইটো পৰীক্ষাৰ দ্বাৰা তেওঁলোকে ল'ব তেতিয়াহ'লে এই 2-4 মাৰ্ক হ'লেও বা 5 নম্বৰ 6 নম্বৰৰ যদি কিবা প্ৰশ্ন ইফাল হৈ যায় সিলেবাস মতে নাহে সেইখিনি নম্বৰ তোমালোকে সেবাই দিব তোমালোকক তেতিয়াহ'লে নিশ্চিন্ত পঢ়ি থাকা চিন্তা কৰিব নালাগে 2022 চনৰ সিলেবাস মতে তোমালোকৰ পৰীক্ষা হ'ব এইখিনি কৈ মই আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো কিপ ওয়াচিং ডিজিটেক এডুকেশ্যন চেনেল তোমালোকৰ মৰমৰ চেনেল আৰু যিসকলে এইটো চেনেল এতিয়ালৈকে সাবস্ক্ৰিপশ্যন কৰা নাই অতি সোনকালে তোমালোকে সাবস্ক্ৰিপশ্যন বেলটো দবাই দিয়া আৰু লগত বেল আইকনটো দবাই দিয়া থ্যাংক ইউ আজিলৈ আহিছো